গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া বাজিছে 9টা। মোৰ আজিও দেৰি হৈ গৈছে উঠা। কি কৰিম, উপায় নাই, উঠিব নোৱাৰোঁ। এলাৰ্মটো কাটি কাটি দিওঁ। এলাৰ্ম যেতিয়া বাজি থাকে 4টা বজাত এলাৰ্ম। আৰু এতিয়া মই ব্ৰাছ টাছ কৰি মুখ চুখ ধুম। চোৱা চাই থাকা। এয়া চোৱা মোৰ ঘৰৰ বস্তুৱে জাম লাগি কৰিছে। চব বস্তু ইয়াতে থৈ দিওঁ। ব্ৰাছডাল ক'ত ভালো। কালিতো 8:40 উঠি গৈছিলোঁ, আজি 9:20 নে কিমান বাজিছে। আৰু মই এতিয়া ভাত খাম। আৰু ইমান সোনকালে ভাত খোৱা দেখি তুমি চাগে ভাবিছা, আৰে তুমিচোন দেৰিকৈ উঠিছা, ইমান সোনকালে ভাত কোনে বনালে? ঠিকেই ধৰিছা, কোনে বনালে? মই বনোৱা নাই, মোৰ বছে বনাই দিলে। ইমান সোনকালে ভাত বনাই, সি ঘৰত যাব, ঘৰত গৈ বহুত কাম আছে, সেইটো কাৰণে সোনকালে যাব লাগে। সোনকালে উঠিলে মই উঠিব নোৱাৰিলোঁ, সেইটো কাৰণে সি নিজে ভাত দালি আৰু আলু পিটিকা বনাই খাই তাৰপাছত গুচি গ'ল। আৰু মোকো কৈছে তুমি সোনকালে উঠা আৰু খাই লোৱা। কৈছে ইমান ধুনীয়াকৈ দালি আলু পিটিকা আৰু এইটো ৰাতিৰ আলু ভাজি আছিল, অকণমান আছিল, অকণমান মোৰ কাৰণে থৈ দিছে, অকণমান নিজে খাইছে। এতিয়া ভাত খাম মই ধুনীয়াকৈ। আলু ভাজিটো কিন্তু মই বনাইছোঁ দেই ৰাতি। আলু পিটিকাখিনি অকণমান চেক কৰি চাওঁ, খাই চাওঁ কেনেকুৱা হৈছে। ভালে হৈছে চাগে, কাৰণ সি ধুনীয়াকৈ মজাকৈ বনাব জানে। তৰকাৰী চৰকাৰী, চিকেন মাছ তাছ যিকোনো বস্তুৱে ভাল লাগে খাই, ধুনীয়াকৈ বনাব জানে। মই ভাত খালোঁ, 5 মিনিট হৈ গ'ল। এতিয়া চুপাৰী নহ'লে চব গুটি অকণমান লাগিছিল, ৰুমত নাই। মাইনা খুলিব, সেইটো ঘৰত আছে নেকি। আৰু ভাত খোৱাৰ পাছত মানে মোবাইলটো অকণমান চাৰ্জত দিছিলোঁ, সেইটো কাৰণে দেৰি হৈ গৈছে। নহ'লে আগতে চুপাৰী খালোঁ। মুখখনত কিবা লাগি আছে। মোবাইলটো চাৰ্জৰ পৰা খুলি দিলোঁ। মাইনা অ' মাইনা, এজনী মই চুপাৰী আছে বোলো। পালোঁ। ভাত খোৱাৰ পাছত মানে কিবা খাব লাগে, নহ'লে মুখখন কিবা কিবি কৰি থাকে। চব গুটি নাই মাইনা, চব গুটি নাই, চব গুটি পাঁচোন নাই আকৌ। অকণমান পালোঁ দেই চুপাৰী, পালোঁ অকণমান চুপাৰী, শুকান চুপাৰী। এইখিনিয়ে খাইছোঁ, নহ'লে মুখখন কিবা লাগি আছে। পালোঁ আৰু খালোঁ। এখনো ভাল চিনেমা দিয়া নাই, ভাল এখনো চিনেমা দিয়া নাই, ভাল চিনেমা দিয়াই নাই ন। দেওবাৰে দিয়ে, এনেও দিয়ে। ভূতৰ চিনেমা এখন বিচাৰ, নাই দিয়া। মোবাইলতে বল চাওঁ ভূতৰ চিনেমা। ভূতৰ শৰ্ট ফিল্ম এটা চালোঁ ঘৰতে একদম মানে কিবা হৈ গৈছোঁ। মই আৰু মাইনা চাই আছিলোঁ, দুয়োটাই ঘৰতে মানে ভূতৰ চিনেমা চালে ভয় নালাগিলে ভাল নালাগে, আকৌ ভয় লাগিলে আকৌ ইমান ভয় লাগিলে। আৰু শব্দ দিছিলোঁ, সেইটো শুনিছিলোঁ, সেইটো লগাই চাই আছোঁ, শুনি আছোঁ। ইমান ভলিউম দি কিনে একদম কিবা কৰি ধুনীয়াকৈ চাইছোঁ। এতিয়া বম টোপনি লাগিছে, এতিয়া অলপ সময় দেখাম কি কৰোঁ নকৰোঁ দেই।
এসো মই গা পা ধুলো আৰু শ্যাম্পু কৰা নাই আজি দিনটো বৰিং বৰিং যেন লাগি আছে বস নাই ৰুমত ঘৰত গৈছে আহি আছে ফোন কৰিছিল অলপ আগতে আহি আছে বোলে চিকেন লৈছে বোলে এইটো কাৰণে মোক ফোন কৈ আছে যে নহৰু চৰু গুচোৱা মই আহি আছো মই এতিয়া নহৰু গুচাম আৰু বছৰ কাৰণে ৱেইট কৰি আছো আৰু নহৰু গুচাও এতিয়া ধুনীয়াকৈ এতিয়া নহৰু গুচাই বহি থাকিম মই নহয় নখে ধুনীয়াকৈ গুচাব পাৰোঁ নহৰু এয়া ধুনীয়াকৈ পাছত আকৌ বিষাই থাকে নহয় সেইটো কাৰণে বঠিৰে গুচোৱাই ভাল বঠিৰে গুচালে মানে দেৰি হয় মোৰ আৰু নখেৰে গুচালে ধুনীয়াকৈ একে মুহূৰ্ততে কৰি পেলাওঁ কিন্তু আকৌ বিষাই থাকে যে সেইটো কাৰণে প্ৰব্লেম বঠিৰে গুচোৱাই ভাল আজি ভূতৰ চিনেমাখন চাই মই এনেকুৱা ভয় পাইছোঁ বাপৰে এদিনো এনেকুৱা ভয় পোৱা নাই আগতেতো চাইছোঁ বহুত চাওঁ ভাল পাওঁ মানে ভূতৰ চিনেমা চাই কিন্তু আজি তামাম ভয় পাই গৈছোঁ আৰু দৰ্জাখন কে 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 বাৰে বাৰে কৰি আছোঁ যে সেইটো কাৰণে বেছি ভয় লাগি আছে আৰু বক্সত লৈ লৈছোঁ ব্লুটুথ অন কৰি ইমান শব্দ সঁচাই যেন লাগিছে কিবা হেৰি হৈছে আৰু ভিডিঅ' কোৱালিটিও ভাল আছিল ভয়ত একদম চেচ মানে আৰু এতিয়া মই কি ভাবি আছোঁ জানা মই ভাবি আছোঁ যে বাচন বৰ্তন যিখিনি আছে কাঁহী বাতিখিনি আগতে ধুই লওঁ আৰু ভাতখিনিও বনাই দিওঁ কাঁহী বাতিখিনি ধুই ভাত বনাই চনাই বহি থাকিম আৰামছে গৈ আহিলে পাছত চিকেনখিনি বনাই দিম কাম নাই আৰু পাছত খাম ধুনীয়াকৈ এতিয়া বহি থাকিলেতো থাকিব পাৰোঁ পাছত তোমাৰ হেৰি হৈ যাব নহয় দেৰি হৈ যাব আৰু উল্টা পুল্টা লাগি যাব বহুত দেৰি কাম ওলাব সেই কাম ওলাই যাব তেতিয়া সেইটো কাৰণে ভাবি আছোঁ আগতীয়াকৈ কামখিনি সামৰি লওঁ ন তেতিয়াহে ভাল হ'ব তেতিয়াহে হেৰি হ'ব অলপ আগুৱাব ন আৰু মই নহয় এতিয়া কাঁহী বাতিখিনি ধুনীয়াকৈ ধুই আনিম তাৰপাছত ভাত বনাই দিম লগতে আৰু এই আমাৰ চিকেন আনিলে আৰু মোৰ কাৰণে কি আনিছে সেইটো দেখুৱাই আছোঁ এই চোৱা মোৰ কাৰণে লেজ আনিছে মই ক'লোঁ নহয় আহিলে মোৰ কাৰণে কিবা এটা আনিবই আনিব এয়া চোৱা মনত থাকে মানে ন মোৰ কথা আসলে তো गाँव करे जैसे शोर करे जैसे देखो ये लिस्ट है बड़ी मजा लगे ना घर में दूसरे ले जाओ के लिए शोर देखो लेम्बू गरम करो ना लेम्बू ले ना की चाय लेमन फ्लेवर সেয়া ধুনীয়াকৈ কাটি আছে কাটি বাছি নিজেই বনাব বোলে আজি মোক বোলে আজি মই বনাম বোলে মই বোলো অঁ ঠিক আছে তুমি বনাবা পাছত আকৌ কৈ আছে নাই তুমি বনাবা মই বোলো নাই তুমি কৈছা যিহেতু তুমি বনাবা বহুত দিন হ'ল তোমাৰ হাতৰ তৰকাৰী খোৱা নাই চিকেন খোৱা নাই ব্ৰইলাৰ মাংস খোৱা নাই সেইটো কাৰণে তাক দিছোঁ আজি বনাবৰ কাৰণে ধুনীয়াকৈ বনাব এতিয়া ধুনীয়াকৈ খাম আজি বহুত দিনৰ মূৰত খাব পাম মজা লাগে এনে কি বনালে আজি কৈছোঁ নহয় সি আজি দালি বনাইছে আৰু আলু পিটিকা বনাইছে বহুত মজা হৈছে আজি ব্ৰইলাৰ মাংস বনাব আৰু কি মজা হ'ব যে ভাত খাম এনেকুৱা সোৱাদ দিম আজি পেট ফাটি যাব খাওঁতে আজি মানে হয় নহয় ভালকৈ বনাবা নে বেয়াকৈ কেনেকৈ বনাবা বেয়াকৈ বোলে বনাব মই খাম যে সেইটো কাৰণে হিংসা লাগিছে তাৰ হিংসা কৰি ল'ৰাটো এইবোৰ কি দিছা হা এইবোৰ কি দিছা গোলমৰিচ পেপাৰ আৰু এইটো লবংগ নামেই নাজানো এইবিলাকৰ আৰু চব দিয়া হ'ল
ओके दितासी মোক হেল্পাৰ বনাই দিছে বে দো দে দে হ'ব Walking alone, the streets are empty. The only thing I can see is my আৰু আমাৰ মাষ্টৰে আৰম্ভ কৰি দিছে ৰান্ধা বাঢ়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক ৰান্ধা বাঢ়া আৰম্ভ কৰোঁ ফটাই দিবা মানে ন ৰান্ধি মানে বেহুচ কৰি দিবা আজি কাহি আছোঁ যে own silhouette. I'm getting stronger. এয়া চোৱা আমাৰ ৰান্ধা শেষে প্ৰায় পানী দিবা ইয়াত দিবা অলপ দিব লাগিব আৰু ইয়াত অকণমান পানী দিব লাগিব পাছত আৰু খাম শেষ হ'ব ভোক লাগি গৈছে ইমান গোন্ধ ওলাইছে হা কেঁচা কেঁচা গোন্ধ ওলাইছে নাই সঁচাকে নাই ধুনীয়া গোন্ধ ওলাইছে ভাল লাগিছে মোৰ ভোক লাগি গৈছে মই আবেলিয়ে খাইছোঁ তথাপিও ভোক লাগি গৈছে তোমাৰ লগা নাই ভোক আৰু এইটো চোৱা আমাৰ ফাইনেলি ধুনীয়া তৰকাৰী এটা বনিল মজা লাগিছে ন দেখাত খোৱাত কেনেকুৱা লাগে নাজানো এইটো খাই লওঁ পাছত কম Step by step, the clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect. Good night.